বিস্কুটত কিবা ধোৱা দি দিয়ে তো সেনেকৈ একবাৰ ফাৰ্ষ্ট টাইম অকণমান ট্ৰাই কৰিলোঁ। মোৰ কিন্তু বেছি ধোৱা চোৱা নোলাল, এটা এক্সপিৰিয়েঞ্চ হ'ল আৰু তো ভাল লাগছিল কিন্তু। হেল্ল' গাইজ, ৱেলকাম মাই ইউটিউব চেনেল। গাইজ সকলোকে জনাইছোঁ গুড মৰ্ণিং, সকলোকে সুপ্ৰভাত, সকলোৰে দিনটো যেন ভালে ভালে যায়। আজি ৰাতিপুৱাই যাব ওলালোঁ, এতিয়া বাজিছে 8টামান বাজিছে। তো যাব ওলালোঁ মামাহঁতৰ ঘৰত, মানে চমৰীয়াত। চমৰীয়া সত্ৰত মানে পৰহিৰ পৰা সভা আৰম্ভ হৈছে। তো সেই সভাৰ কাৰণে আৰু সভা চোৱাৰ কাৰণে মামাহঁতৰ ঘৰত যাব ওলাইছোঁ। তো তাত মানে বহুত ডাঙৰকৈ হয় সভা, মানে আমাৰ গাঁৱৰ দৰে এনেকুৱা সৰু নহয় আৰু। তো সেইকাৰণে যাব ওলাইছোঁ, এতিয়া এনেকৈ ঘৰৰ পৰা ওলাম। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব, তাত মানে সভাত কেনেকুৱা কি কৰে তো ভিডিঅ'টোত মই গোটেইখিনি দেখাম। তো লগ পাই আছোঁ আপোনালোকক। আৰু এই আহি পালোঁ মামাহঁতৰ ঘৰ মানে পদূলিৰে সোমোৱা মামাহঁতৰ। আমি ঘৰৰ পৰা সোনকালে আহিছিলোঁ, সত্ৰত মানে অনুষ্ঠান চাম বুলি পেলাই। ৰাতিপুৱাই ওলাইছিলোঁ ঘৰৰ পৰা, চাহ তাহ খোৱাই নাই কিজানি, আহি পোৱা হৈছে আমি। হাই আমি ইমান সোনকালে ঘৰৰ পৰা আহি পাইছোঁ, দেখি পেলাই ইয়াতে আচৰিত হৈছে, ইমান সোনকালে আহি পাইছোঁ, ইয়াতে চাই খোৱা হোৱা নাই। সেই গাইজ, আৰু এতিয়া হৈ গ'লোঁ মই ৰেডি, মামাহঁতৰ ঘৰৰ পৰা এতিয়া যাব ওলাইছোঁ সত্ৰলৈ। আমি গোটেইবিলাক ৰেডি হৈছোঁ এতিয়া যাবৰ কাৰণে। আৰু আমি গোটেইবিলাক এতিয়া গৈ আছোঁ সত্ৰলৈ, খোজকাঢ়ি গৈ আছোঁ। ইফালে ইমান ৰ'দ দিছে, এখনো মানে পিলপিলি পোৱা নাই। অলপমান দূৰ হয় মানে সত্ৰৰ পৰা মামাহঁতৰ ঘৰলৈ, এনেকৈ কোনোমতে এখন পিলপিলি পাইছে, আমাৰ পিলপিলি জিন্দাবাদ। তো এতিয়া গৈ আছোঁ পিলপিলিৰে। আৰু এইয়া চাওক গাইজ, আহি পালোঁ চমৰীয়া সত্ৰ, বৰবিষ্ণুতাৰ থান। আৰু এইখন গেট, আমি এতিয়া গেটৰ ভিতৰে সোমাই যাম। বহুতবিলাক মানুহ আহিছে আজি, মানে ধৰ্মীয় অনুষ্ঠানৰ সমৰীয়া সভাৰ মানে ধৰ্মীয় অনুষ্ঠানৰ আজি শেষৰটো দিন। আৰু বাকী মেলাখন থাকে, এসপ্তাহমান থাকে মেলাখন, কিন্তু ধৰ্মীয় অনুষ্ঠানখিনি আজি শেষ দিন আৰু 3-4 দিনমান হয়। শেষৰটো দিনা মানে শংকৰদেৱৰ ৰাম বিজয় অংকীয়া নাটকৰ মানে কিছু অংশ মানে অলপ সৰু এটা পাৰ্ট দেখায় আৰু এই ৰাম সীতাৰ বিবাহৰ এইখিনি দেখায়। ইয়াত সূত্ৰধাৰে নাচি আছে গীত গাই। আৰু যেতিয়া ৰামে বিয়া কৰাব যায়, তেতিয়া তাহাঁতৰ ৰাক্ষসজনী যেতিয়া ৰামৰ বাট ভেটি ধৰে, সেইখিনি ইয়াত দেখাই আছে। আৰু এইখিনিত আছে ৰাম সীতাৰ বিবাহৰ এইখিনি। মানে কেমেৰাটো অলপমান দিগদাৰ হৈছে, বহুতবিলাক মানুহ হৈছে, দূৰৰ পৰা কৰিব লগা হৈছে, অলপমান অসুবিধা হৈছিল কেমেৰাটো কৰোঁতে, চিনিব পায় নে নাপায়। ইয়াত ৰাম সীতাৰ বিবাহ হৈ আছে, তাত দশৰথ আছে, ঋষি মুনি এনেকৈ। আৰু যেতিয়া ৰাম সীতাৰ বিবাহৰ পাছত যেতিয়া ঘৰলৈ যাওঁতে পৰশুৰামে যেতিয়া বাট ভেটি ধৰে ৰাম সীতাৰ, তো সেইখিনি ইয়াতে দেখাই আছে। এতিয়া সিহঁতৰ মাজত যুদ্ধ হয়, সেইখিনি পাৰ্টটো মানে ইয়াতে দেখাই আছে। আৰু যুদ্ধ যেতিয়া পৰশুৰাম হাৰে মানে এতিয়া ৰামক চিনি পায়, ৰামৰ আচল ৰূপ গম পায়। তাৰপাছত পৰশুৰামে ৰামৰ চৰণ চুৱে, তাৰপাছত মানে এইটো পাৰ্টটো শেষ হয়। আৰু আমি এতিয়া সত্ৰৰ পৰা ওলালোঁ, সেৱা চেৱা কৰি ধৰ্মীয় অনুষ্ঠানখিনি শেষ হ'ল, এতিয়া ঘৰলৈ যাব ওলাইছোঁ। ইমান মানে পানী পিয়াহ লাগিছিল, তো পানী খাব নাপাই পেলাই আইচক্ৰীম খালোঁ, কিন্তু আইচক্ৰীম খাই আৰু বেছিয়ে পানী পিয়াহ লাগছে। ঘৰ আহি পাই কোনোমতে মানে মাটিকলহৰ পানী খালোঁ, মাটিকলহৰ পানী বহুত ঠাণ্ডা হয়, তো খাই মানে বহুত ভাল লাগিল। আৰু এয়া আমাৰ দুপৰীয়া ভাত সাজ, বহুতবিলাক আইটেম কৰিছিলে, হাঁহৰ মাংস, দালি, কণী, ভাজি, সেনেকৈ বহুতবিলাক। দুপৰীয়া ভাত তাত খালোঁ আমি। তোমালোকক আমাৰ মামাৰ ঘৰলৈ স্বাগতম জনাইছোঁ দেই। তাইক বৰবাই দিছিলোঁ, গধূলি আৰু বাইদেউ ভিনদেউহঁতে মামাহঁতৰ ঘৰত মানে সভাৰ কাৰণে আহিছিল। তো বাইদেউ ভিনদেউহঁতে চাহ তাহ খাই পেলাই আৰু মেলা চাব গ'ল। তো বাইদেউহঁতৰ যোৱাৰ পাছত আমিও গ'লোঁ মেলা চাবৰ কাৰণে। আৰু এয়া চাওক এইখন গেটখন ভিতৰত যোৱা। তো আমি এতিয়া গৈ আছোঁ, ইমানবিলাক মানুহ হৈছে মানে। মেলাখন থাকে, এসপ্তাহ থাকে, যদি আপোনালোকে আহিব ইচ্ছা কৰে তো আহিব পাৰে। বহুত ডাঙৰ হয়, মীনা বজাৰ থাকে। আৰু ইমানবিলাক মানুহ যে হয়, আৰু চুৰ তুৰ হোৱাৰো কিন্তু ভয় থাকে, কাৰণ বহুতবিলাক বেলেগ ঠাইৰ পৰা মানুহবিলাক আহে ন, ধৰা চুৰ তুৰ হয়। আৰু ইয়াতে বস্তু মানে পাৰ্চ চাৰ্চ মোবাইল চোবাইল সেইবিলাক যদি আহে তো ভালকৈ চম্ভালি ৰাখোঁ। আৰু ইয়াক মানে নোপোৱা বস্তু একো নাই, ফাৰ্নিচাৰ পাতি কৰি মানে চব পায়। এটা আৰু আহি কিন্ধৰে কিবা পইচা খুজিল, তাকে দিলোঁ পইচা। এয়া চাওক কিমানবিলাক যে বস্তু ওলাইছে, বস্তু দোকান ঢেৰ ওলাইছে। আমিও কিবা কিবি সৰু সুৰা বস্তু কিনিলোঁ, কাপোৰ চাপোৰ এনেকৈ বহুত ওলাইছে, কিন্তু ইমান পচন্দ নহ'ল কাপোৰ, তো কাপোৰ চাপোৰ নল'লোঁ, কিবা সৰু সুৰা এনেকৈ বস্তু কিনিলোঁ।
এতিয়া সোমাই আহিলোঁ মীনা বজাৰৰ ফালে আৰু এইফালে চাওঁ কিমানবিলাক মানে চাৰ্কি টাৰ্কি ৰেল চেল এনেকৈ বহুতবিলাক উঠা বস্তু আহিছে বহুতবিলাক আহিছে। মোৰ চাৰ্কিটো দেখিলে ভয় লাগে। যোৱা বছৰ মই ৰাসত উঠিছিলোঁ ফাৰ্ষ্ট টাইমৰ কাৰণে উঠিছিলোঁ। 2 পাক ঘূৰাৰ পাছত এনেকৈ মানে চিঞৰিছোঁ মই আৰু সিহঁতে নমাই দিছে। মই ভাবিছোঁ মানে আজি যদি আৰু নমৰোঁ মই নমৰোঁ, উশাহ চুশাহ বন্ধ হৈ গৈছিল আৰু তেতিয়াৰ পৰা বোলো 7 বাৰ নমস্কাৰ। মই এইটোত কেতিয়াও নুঠোঁ। তাতে দেখা পালোঁ বিস্কুটত কিবা ধোঁৱা দি দিয়ে। তো সেনেকৈ একবাৰ ফাৰ্ষ্ট টাইমৰ কাৰণে ট্ৰাই কৰিলোঁ। মোৰ কিন্তু বেছি ধোঁৱা চোৱা নোলাল, এটা এক্সপিৰিয়েঞ্চ হ'ল আৰু তো ভাল লাগিছিল কিন্তু। আৰু এতিয়া মেলা চেলা চালোঁ, সেইবিলাক আমাৰ 11:30মান 12টামান বাজিছে মেলা চাই ঘূৰোঁতে এনেকৈ এতিয়া আমি ঘৰ যাব ওলাইছোঁ। তো ভিডিঅ'টো এইখিনিয়ে।